ধুবুৰীত বনদস্যুৰ দপদপনি। বন বিষয়া কৰ্মচাৰীৰে মিলি চলিছে লুটপাট। উপায়ুক্তৰ অভিযানত পোহৰলৈ আহিছে মাফিয়া চক্ৰৰ তথ্য। ये वाला और वहाँ महल में डिस्टेंस बहुत है, ये तो वहाँ पे ब्रिज के पास में ये करता है। বন বিভাগৰ জ্ঞাতসাৰেই ধুবুৰী জিলাত চলি অহা লুণ্ঠনৰ বিৰুদ্ধে মঙলবাৰে পুৱতি নিশাই অভিযান চলালে উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে। দীৰ্ঘদিন ধৰি 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে চালানবিহীন অথবা ভুৱা চালানেৰে নিৰ্বিঘ্নে দৈনিক শ শ ট্ৰাক শিলবালিৰ সৰবৰাহ চলি আহিছিল। কেৱল ধুবুৰী জিলাৰ বন বিষয়া কৰ্মচাৰীয়ে নহয়, BTADৰ অধীনস্থ পৰ্বতজোৰা বন সংমণ্ডলৰ বিষয়া কৰ্মচাৰীয়েও এই লুণ্ঠনত হাত উজান দি আহিছিল। ধুবুৰী জিলাৰ উপায়ুক্তগৰাকীয়ে চোৰাং ব্যৱসায়ী আৰু বন বিষয়া কৰ্মীক হাতেলোতে ধৰা পেলাবলৈ সক্ষম হয়। সিল কৰিলে বিলাসী পাৰাত থকা দুটাকৈ লেচিৰ অবৈধ কাৰ্যালয়। উদ্ধাৰ কৰিবলৈ সক্ষম হল অতিৰিক্ত বন সংৰক্ষকৰ স্বাক্ষৰ সম্বলিত কেইবাখনো ভুৱা চালান। আপুনি এতিয়া ক'লে এইটো আপোনালোকৰ নহয়, জাষ্ট কৈছে আপোনালোকে আজিয়ে কাটিছেতো। এইটো ফাৰ্ষ্ট ইয়াৰৰ আছে, এইটো দুটা চলি আছে বস্তু। ই যে আছে না, এইটো আগৰ সালৰ যেটো আছে এইটোৱে সাইন কৰি এইটো দি দিছে। আটক কৰিলে 7জনকৈ লোকক। চাপতগ্ৰামতো চলিল অভিযান। 7খন নিবিদাবিহীন মহলত অভিযান চলাই জব্দ কৰিলে 80 লক্ষাধিক টকা মূল্যৰ চোৰাং শিল আৰু বালি। জিলা প্ৰশাসনে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে বন বিভাগ আৰু চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে। সিগনেচাৰ আমি এচাৰ্টেন কৰিব পৰা নাই। আমি ফৰেষ্ট ডিপাৰ্টমেণ্টকে কৈছো কি কাৰ সিগনেচাৰ আছে আৰু এইবিলাক আমি ইনকুৱাৰী কৰি আছো। আমি লগে লগে FIR থানাত দিছো আৰু টিপকাই নদীৰ পৰা যেটো চিল এইটো উঠি আছে তাতো আমি এইটো অকশ্যন কৰিবলৈ আমি এতিয়া ইনষ্ট্ৰাকশ্যন দিছো। এতিয়া 2-3 দিন ভিতৰত আমি অকশ্যন কৰি দিম। উল্লেখযোগ্য যে পূৰ্বৰ বন মন্ত্ৰীৰ ঘনিষ্ঠ এগৰাকী ব্যক্তিৰ নেতৃত্বতে ধুবুৰী জিলাত বনজ সম্পদৰ লুণ্ঠন চলি অহাৰ অভিযোগ উত্থাপিত হৈছে। এই লুণ্ঠনত বন বিভাগৰ কোন কোন লোক জড়িত আছে? কিছুমান জনে এইটো জড়িত আছে, এইটো গোটেই ইনকুৱাৰীত এইটো ওলাই যাব। এইটো আমি ইনকুৱাৰী কৰাই আছো আৰু FIR দিছো। আমি আইন হিচাপে এইটো কাম কৰিম। এটা বিয়াগম বন বিভাগৰ অগোচৰে বগৰীবাৰীৰ চাংবান্ধা আৰু চাপতগ্ৰামৰ ঘাটমাৰী মহলৰ নামত চোৰাং বেহা চলি থকা সম্ভৱনে? জিলা উপায়ুক্তৰ অভিযানৰ পিছতহে টোপনি ভাগিল মাণ্ডলিক বন বিষয়াগৰাকীৰ। চাংবান্ধা মহলটো একচুৱেলি তাত জাগা নাই কাৰণে তেওঁলোকে অলপ দূৰত মানে কেম্পটো পাতিছে BTAD এৰিয়াত, কিন্তু সেইটো আমাৰ নলেজত নাই। কিন্তু এতিয়া আজি গম পালো যে তেওঁলোকৰ অফিচটো BTAD খুৰাঘাটৰ ওচৰত এটা অফিচ কৰিছে আৰু গতিকে এতিয়া আমি আজিৰ পৰা সেইটো বন্ধ কৰি দিছো। ছাৰো DC ছাৰো সেইটো ক'লে। পিছে জিলা উপায়ুক্তই পোহৰলৈ অনা এই মাফিয়া চক্ৰৰ ৰৌ বৰালি জালত পৰিবনে? কেমেৰা পাৰ্চন সন্তোষ ৰয়ৰ সৈতে ধুবুৰীৰ পৰা ৰাজীৱ শৰ্মা, DY365।